নমস্কাৰ বন্ধুসকল, আজি মই তিনিটাকৈ খবৰ আপোনালোকৰ মাজত দিব ওলাইছো। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। মই যেতিয়াই নতুন ভিডিঅ' দিওঁ তেতিয়া আপোনালোকৰ মাজলৈ নটিফিকেশ্যনবোৰ আগে যাব। আজিৰ প্ৰথমটো খবৰ হৈছে 21 ছেপ্টেম্বৰৰ পৰা কেনেদৰে হ'ব বিদ্যালয় মহাবিদ্যালয়সমূহত পাঠদান। 15 মাৰ্চৰ পৰা বন্ধ আছিল সকলো শিক্ষানুষ্ঠানসমূহ। সেইবাবে শিক্ষা বিভাগে অহা 21 ছেপ্টেম্বৰৰ পৰা স্কুল কলেজসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে প্ৰথম পৰ্যায়ত নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ'ব পাঠদান। নৱম শ্ৰেণীৰ তলৰ কোনো শিক্ষাৰ্থী আহিব নালাগে বিদ্যালয়লৈ। নৱম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীও বিদ্যালয়ত অহাটো বাধ্যতামূলক নহয়। অভিভাৱকৰ অনুমতি লৈহে আহিব লাগিব বিদ্যালয়লৈ। নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হ'ব সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ। ঠিক তেনেদৰে একাদশ আৰু দশম শ্ৰেণীৰ পাঠ হ'ব মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ। প্ৰতিটো শ্ৰেণী দুটা ভাগত বিভক্ত কৰি কৰা হ'ব পাঠদান। প্ৰথম বেটছত ৰাতিপুৱা 9টাৰ পৰা 12টালৈ আৰু দ্বিতীয় বেটছত দুপৰীয়া 1টা বজাৰ পৰা 4টা বজালৈ হ'ব পাঠদান। বিদ্যালয়ত 50% কৰ্মচাৰীয়ে উপস্থিত থাকিব পাৰিব। প্ৰতিখন বিদ্যালয়ত প্ৰতি সপ্তাহত হ'ব কৰোনাৰ পৰীক্ষা। আৰু আজি 2 নম্বৰ খবৰটো হৈছে গুগল প্লে ষ্ট'ৰৰ পৰা অতি সহজে আঁতৰাই দিয়া হ'ব পেটিএম। পেটিএম অনলাইন গেমিং পলিচি উলংঘন কৰাৰ বাবে ব্লক কৰা হ'ব পেটিএম। ইতিমধ্যে পেটিএমৰ লগতে পেটিএম ফাষ্ট গেম ফ্লেটছ এপ বন্ধ কৰি দিয়া হৈছে। আৰু আজি 3 নম্বৰ খবৰটো হৈছে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। প্ৰথমবাৰৰ বাবে ফ্লিপকাৰ্টে 70,000 পদ মুকলি কৰিছে। দুৰ্গা পূজাৰ আগতে এই পদসমূহ পূৰণ কৰিব ফ্লিপকাৰ্টে দায়িত্ব দিছে।